খেলো ভাই, আচ্ছা বহুত দিন হল আমি কিন্তু কোনো বদমাশি করামি না। আরে ঘরে মোরতো বহুত দিন ধরে ধেমালি করিব মন গৈছে, কিন্তু নতুন একো ধেমালি কৰিব লগা বিষয় পোৱা নাই দেখোন। মোৰ মনত কিন্তু একটা কথা আহিছে, বহুত মজা আহিব কিন্তু। তুমি বা কি কোৱা? আরে ঘরে মোক এনেকুৱা এটা বুদ্ধি দিয়া, যিটো কৰিলে সকলো চৰাইৰ চকু পানী ওলাই যায়। খালা ভাই দিনালে আৰু পলম নকৰিব, বলক আমি আত্মা হৈ সিহঁতক ভয় খুৱাম। যদি চৰাইবোৰে গম পায় তেনেহ'লে আমি প্ৰথমতে চৰাইৰ দৰজাটো বন্ধ কৰি দিম, তাৰপিছত খিৰিকীৰে আমি ভয় খুৱাম। চৰাইবোৰে খাব বিচাৰি। ঠিক আছে বলা, আমি এনেকুৱাই কৰিম।